गसाइगाव प्रेस क्लाबाव नेशनेल लिबारेशन फोर्स अफ बेंगलिनि खौरांगिरि मेल हाथियार गथायनाय आफाद नेशनेल लिबारेशन फोर्स अफ बेंगलिया खौरांगिरिनि मेल हांख्रायनानै आफादनि 12थि गायसनथाय सानाव आफादनि माखासे सोद्रोमाफ्रा फिन फसंथायनि थाखाय सोरखारनि राङारि अनसुंथाइखौ मोनदोंमोनब्लाबो नाथाय माखासेया दासिमबो मोनाखै होनना फोरमायनानै फिन फसंथायनि रां मोननो आद्रा थालांनाय आफादनि सोद्रोमाफोरनोबो सोरखारि राङारि अनसुंथाइखौ थाबैनो होनांगौ होनना सोरखारखौ खावलायदों। लोगोसेयैनो आफादनि फारसेनिफ्राय गासिबो नोगोरारिफोरनिसिम गोदान बोसोरनि गाहाम हामलायनाय बावहरो। সংবাদকর্মী দাদাভাইসকল আৰু তাৰ লগে লগে আমাৰ নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলীৰ সচিব, আমাৰ মুখ্য উপদেষ্টা আৰু আপোনালোক সকলোলৈ ইংৰাজী শুভ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ মাধ্যমেদি আজি এই নৱবৰ্ষৰ প্ৰাক্ষণত আপোনালোকৰ মাধ্যমেদি গোটেই অসমবাসী ৰাইজক দুটা আমালোকৰ NLFB ফালৰ পৰা দুটা বাৰ্তা দিয়াৰ কাৰণে আপোনালোকক ইয়াত আহ্বান কৰা হৈছে। প্ৰথম কথা হ'ল আপোনালোক সকলোলৈ বা গোটেই অসমবাসী ৰাইজক আপোনালোকৰ মাধ্যমেদি ইংৰাজী শুভ নৱবৰ্ষৰ শুভেচ্ছা। তাৰ লগে লগে আপোনালোকে জানে যে নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলীৰ আজি 31 ডিচেম্বৰ এইটো আজিৰ দিনতে আমাৰ প্ৰতিষ্ঠা হৈছিল। এই সংগঠনটো সুদীৰ্ঘকাল আমি আমাৰ কাম অব্যাহত ৰখাত আমাৰ অসম চৰকাৰ বা অসমৰ প্ৰশাসনিক মুৰব্বীসকলৰ লগত আমি এটা আলোচনাত স্বাক্ষৰিত হওঁ আৰু সেই আলোচনা মৰ্মে আমাৰ গোটেই কেডাৰক সিহঁতে ৰিহেবিলিটেশ্যন ফাণ্ডৰ নামত মানে নিজে নিজে সেল্ফ এমপ্লয়েড হোৱাৰ কাৰণে কিবা এটা আৰ্থিক সহায় কৰিছিল আৰু তাৰ লগে লগে আমাৰ এই প্ৰথম পৰ্যায়ত দিয়া কিছু মানে আমাৰ কেডাৰ্ছ লেফ্টছ হৈ আছিল আৰু সেই লেফ্টছ থকা কেডাৰ্ছখিনিক অতি শীঘ্ৰে যেন অসম চৰকাৰে এই লেফ্টছ থকা কেডাৰক মানে আমি পোৱা হিচাপে বা আমি পোৱাৰ ধৰে সিহঁতকো মানে সেল্ফ এমপ্লয়েড হোৱাৰ কাৰণে কিবা এটা আৰ্থিক পেকেজ সিহঁতৰ কাৰণে অতি শীঘ্ৰে দিব বুলি অসম চৰকাৰ তথা অসম প্ৰশাসনক আমি দাবী জনালোঁ আজিৰ এই নৱবৰ্ষ প্ৰাক্ষণত। আৰু তাৰ লগে লগে আমি আজি বহুত দিন হ'ল 2021ত আমি আমাৰ সংগঠনটোক অসম চৰকাৰে ৰিহেবিলিটেশ্যন ফাণ্ডৰ নামত আমাক নিজা নিজা এটা পেকেজ দিছিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ দুটা পৰ্যায়ত দিয়াৰ কথা আছিল। অসম চৰকাৰ অসম প্ৰশাসনৰ মুৰব্বী আমাৰ হীৰেন্নাথ ছাৰ, তেখেতৰ মানে ছত্ৰছায়াত বা তেখেতৰ মানে হেল্পত তেখেতৰ সহায়ত আমি আমাৰ কামখিনি কৰাত সম্ভৱ হৈছিল বা আমি আমাৰ চৰকাৰৰ মজিয়াত গৈ আমি আলোচনাত মানে সম্ভৱ হৈ উঠিছিল। স্বনাম ধন্য মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আজিৰ এই মঞ্চত আপোনালোকৰ মাধ্যমেদি অনুৰোধ জনাম যে আপুনি আমাৰ কেডাৰবোৰক প্ৰথম পৰ্যায়ত যি ধৰণে এটা সুবিধা দিছিলে আমাৰ ছেকেণ্ড পৰ্যায়ত লেফ্টছ থকা কেডাৰবিলাককো সেই একে মানে সন্মান বা সেই একে মৰ্যাদা দিব বুলি আমি আশা ৰাখি আপোনালোকৰ মাধ্যমেদি আজি অসমবাসী ৰাইজ তথা আমাৰ অসম প্ৰশাসন তথা অসম চৰকাৰক আহ্বান জনালোঁ। হয়, চৰ্তবোৰ আপোনালোকে জানে আমি হিন্দু বেংগলীবোৰ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছিলোঁ প্ৰথমৰ পৰাই। আজি কমন এটা সমস্যা হ'ল যে আমাৰ ডি ভোটাৰ বা এই মানে নাগৰিকত্ব লৈ যিটো আমাৰ মানে অসুবিধা হৈ আছিলে আমি ভোগ কৰি আছিলোঁ। আমাৰ এই ডি ভোটাৰৰ কাৰণে বা অবৈধ ডি ভোটাৰৰ নোটিছ দিয়াৰ কাৰণে আমি আমাৰ হিন্দু বেংগলী দাদাভাই কেইবাটাও মানে আমি হেৰুৱাইছোঁ। সিহঁতে আত্মহত্যাৰ দৰে মানে চূড়ান্ত পৰ্যায়ৰ ৰূপ লৈছিলগৈ আপোনালোকে জানে। তো সেইখিনি চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সেইখিনি সমস্যা যদিও পৰ্যাপ্ত পৰিমাণে সমাধান কৰিব পৰা নাই, কিন্তু বহুতখিনি মানে সেইটো সমস্যাৰ পৰা বহুতখিনি মানে অলপ আজৰি পাইছোঁ বুলি আমি ক'ব বিচাৰোঁ।